হেল্ল' বন্ধুসকল, আজি আৰম্ভ কৰিব লৈছোঁ পেৰিছ অলিম্পিকৰ বিষয়ে। পেৰিছ অলিম্পিক কেতিয়া আৰম্ভ হৈছিলে? ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈকে। আৰু ভাৰতে লাভ কৰিছিলে, আমি সকলোৱে জানো, ৬টা মেডেল লাভ কৰিছিলে। ভাৰতে কেইটা মেডেল লাভ কৰিছিলে? ৬টা মেডেল। আমি প্ৰথমতে চাওঁ আমেৰিকাৰ কথা, কাৰণ আমেৰিকাই ফাৰ্ষ্ট প্লেচ অৰ্থাৎ প্ৰথম পজিশ্যনত আছিল বুলি আমি সকলোৱে জানো, বা নাজানা যদি ভালদৰে চাই লোৱা যে আমেৰিকাই ফাৰ্ষ্ট পজিশ্যন পাইছিলে পেৰিছ অলিম্পিকত। ক'ত? পেৰিছ অলিম্পিক। The US has won 126 medal at the Paris Olympic 2024. অৰ্থাৎ US অৰ্থাৎ আমেৰিকাই 126টা মেডেল লাভ কৰিছিলে পেৰিছ অলিম্পিক 2024 চনত। আৰু ইউনাইটেড ষ্টেটছ has won 40 gold. যদি প্ৰশ্ন আহে কেইটা গোল্ড মেডেল পাইছিলে, তেতিয়া আমি ক'ব লাগিব 40টা গোল্ড মেডেল পাইছিল। চিলভাৰ কেইটা পাইছিলে? 44 এণ্ড 42 পাইছিলে ব্ৰঞ্জ মেডেল। অৰ্থাৎ টোটেল তেওঁলোকে পাইছিলে 126টা মেডেল। যদি প্ৰশ্ন আহে যে আমেৰিকাই কিমানটা মুঠ মেডেল পাইছিলে পেৰিছ অলিম্পিকত, তেতিয়া আমি ক'ব লাগিব 126 মেডেল। ঠিক আছে। আমি যদি চাওঁ পেৰিছ অলিম্পিক 2024 ৱাজ এ গ্ৰেট ওৱান ফৰ চাইনা। চাইনাৰ কাৰণেও এটা ভাল বুলি কোৱা হৈছে, কাৰণ চাইনাই ছেকেণ্ড পজিশ্যনত আহিছিলে। কিমান পজিশ্যনত? ছেকেণ্ড পজিশ্যনত। বিশ্বৰ ভিতৰত ছেকেণ্ড পজিশ্যনত আহিছিলে আমেৰিকাৰ পিছতে চাইনাই। ঠিক আছে। আৰু চাইনাই লাভ কৰিছিলে টোটেল গোল্ড মেডেল পাইছিলে 40, চিলভাৰ পাইছিলে 27 এণ্ড ব্ৰঞ্জ মেডেল পাইছিলে 24টা। অৰ্থাৎ টোটেল হৈছিলে 91টা মেডেল। আৰু তাৰপিছত যদি আমি চাওঁ পেৰিছ অলিম্পিকত থাৰ্ড পজিশ্যনত যোৱা দেশখনৰ নাম কি? সেয়া হ'ব জাপান। জাপানে 45টা মেডেল লাভ কৰিছিলে। নেক্সট আমি ইণ্ডিয়াৰ কথা যদি চাওঁ, ইণ্ডিয়াৰ বিষয়ে আমি ডিটেইলকৈ সকলোৱে জানোৱেই যে ইণ্ডিয়াই লাভ কৰিছিলে মাত্ৰ 6টা মেডেল। তাৰে এটা আছিলে চিলভাৰ। চিলভাৰ কোনে পাইছে আমি সকলোৱে জানো, নীৰজ চোপ্ৰাই। এণ্ড 5 ব্ৰঞ্জ মেডেল। আমি তাৰ বিষয়ে ডিটেইলকৈ চাওঁ আহক। ইণ্ডিয়া হেজ নট ৱন এনি গ'ল্ড মেডেল। আমি সকলোৱে জানো এইবাৰ অলিম্পিকত হৈছিলে পেৰিছত, আৰু সেই অলিম্পিকত ইণ্ডিয়াই কোনো গ'ল্ড মেডেল লাভ নকৰিলে। আৰু ইণ্ডিয়া পজিশ্যন যদি চাওঁ বিশ্বৰ ভিতৰত অলিম্পিকত, ঠিক আছে, পেৰিছ অলিম্পিকত এইবাৰ 71 পজিশ্যনত আহিছিলে। ঠিক আছে। আমি যদি চাওঁ ইণ্ডিয়া ফাৰ্ষ্ট মেডেলটো পেৰিছ অলিম্পিকত কোনে লাভ কৰিছিলে? শ্বুটাৰ মনু ভাকাৰ। অৰ্থাৎ শ্বুটাৰ মনু ভাকাৰে পাইছিলে। আৰু শ্বুটাৰ মনু ভাকাৰ আছিলে ক'ৰ? হাৰিয়ানা। হাৰিয়ানা ভাৰতৰ এখন ৰাজ্য। মনু ভাকাৰ ৱন দ্য ব্ৰঞ্জ মেডেল ইন দ্য ওমেন্স 10m এয়াৰ পিষ্টল ইভেণ্ট। 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনু ভাকাৰে বিশ্বত ইতিহাসত ভাৰতক ব্ৰঞ্জ মেডেল লাভ কৰাইছে এইবাৰ পেৰিছ অলিম্পিকত। আৰু মিক্স টিম ইভেণ্টত যদি আমি চাওঁ, মনু ভাকাৰে পুনৰবাৰ সৰবতজিত সিঙৰ সৈতে ছেকেণ্ডবাৰ ব্ৰঞ্জ মেডেল লাভ কৰে। মানে মনু ভাকাৰে দুটা গ'ল্ড মেডেল, তেওঁ কি পাইছিলে? ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। ঠিক আছে। থাৰ্ড ব্ৰঞ্জ মেডেল হিচাপে কোনে লাভ কৰিছিলে? ভাৰতৰ স্বপ্নীল কৌশলে লাভ কৰিছিলে। তেওঁ আছিলে মহাৰাষ্ট্ৰৰ। ঠিক আছে। থাৰ্ড ব্ৰঞ্জ মেডেলটো ভাৰতৰ কোনে লাভ কৰিছিলে? স্বপ্নীল কৌশলে। ইন দ্য মেন্স 50 ৰাইফল 3 পজিশ্যন শ্বুটিং ফৰ ইণ্ডিয়া। ঠিক আছে। আৰু মেন্স হকী টিম, আমি সকলোৱে জানো ভাৰতৰ হকী দলটোৱে কি লাভ কৰিছিলে? ব্ৰঞ্জ মেডেল লাভ কৰিছিলে। 5 নম্বৰ পইণ্টটো যদি আমি চাওঁ যে জেভলিন থ্ৰৱাৰ নীৰজ চোপ্ৰা, যাক গল্ডেন বয় বুলি কোৱা হয়। কি বুলি কোৱা হয়? গল্ডেন বয় বুলি কোৱা হয়, কাৰণ টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই প্ৰথম কি পাইছিলে? গ'ল্ড মেডেল লাভ কৰি বিশ্বত ভাৰতৰ নাম উজ্জ্বল কৰিছিলে। কিন্তু এইবাৰ সেই নীৰজ চোপ্ৰাই কিন্তু চিলভাৰ মেডেল লাভ কৰিছে। আৰু আমি সকলোৱে জানো তেওঁ কিমান ডিষ্টেঞ্চ থ্ৰ' কৰিছিলে? 89.45 মিটাৰ। আৰু আমি সকলোৱে জানো যে পাকিস্তানৰ, ঠিক আছে, আৰশ্বদ নদীমে পাইছিলে। এতিয়া আমি চাওঁ 6 নম্বৰ পইণ্টটো, ৱেষ্টলাৰ আমান চেহৰাৱত। তেওঁ ক'ৰ আছিলে? হাৰিয়ানা। আৰু তেওঁ লাভ কৰিছিলে কি? ব্ৰঞ্জ মেডেল মেন্স 57 kg ফ্ৰী ষ্টাইলত। ঠিক আছে। ৱেষ্টলাৰ আমান চেহৰাৱত। মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে ব্ৰঞ্জ মেডেল কোনে লাভ কৰিছিলে? ৱেষ্টলাৰ কোন আছিলে ভাৰতৰ? তেওঁ হ'ল আমান চেহৰাৱত। তেওঁ ক'ৰ আছিলে? ভাৰতৰ হাৰিয়ানা। ঠিক আছে। হাৰিয়ানাৰ তেওঁ এজন প্লেয়াৰ হয়। কি প্লেয়াৰ? ৱেষ্টলাৰ। ইণ্টাৰনেশ্যনেল লেভেলত তেওঁ ব্ৰঞ্জ মেডেল লাভ কৰি আহিছে এইবাৰ। আমি যদি পেৰিছৰ অলিম্পিকৰ কথা চাওঁ, এই অলিম্পিক আছিলে 33তম কি হয়?
এডিশন বুলি কোৱা হয় ঠিক আছে আৰু পেৰিছ বা ফ্ৰান্সৰ এই অলিম্পিক কেইবাৰ অনুষ্ঠিত হৈছে 3 বাৰ প্ৰথম যদি আমি চাওঁ 1900 চনত সেকেন্ড যদি চাওঁ 1924 আৰু থাৰ্ডটো এই বছৰ আমাৰ 2024 চনত পেৰিছত অলিম্পিক হয় ভাৰতীয় ধ্বজা বাহক হিচাপে কোন আছিল পিভি সিন্ধু তেওঁ আছিল বেডমিন্টন প্লেয়াৰ আমি সকলোৱে জানো এণ্ড দা সেকেন্ড হৈছে শৰৎ কমল তেওঁ টেবল টেনিছত এজন বিখ্যাত খেলুৱৈ ইণ্ডিয়া ফ্লেগ বেৰিয়াৰ্ছ এট দ্য ক্লোজিং চেৰেমনি কোন হয় পিআৰ শ্ৰীজেছ তেওঁ আছিল হকি প্লেয়াৰ এণ্ড দা মনু ভাকাৰ আমি সকলোৱে জানো মনু ভাকাৰ কোন হয় শ্বুটাৰ কোন হয় শ্বুটাৰ ঠিক আছে আৰু ওপেনিং চেৰেমনিত কোন আছিল সেনিয়া ৰিভাৰ এণ্ড দা ক্লোজিং চেৰেমনিত আছিল ষ্টেণ্ডি ফ্ৰেঞ্চ ষ্টেডিয়াম অৰ্থাৎ ওপেনিং চেৰেমনি ক'ত হৈছিল সিন ৰিভাৰ এণ্ড দা ক্লোজিং চেৰেমনি ক'ত হৈছিল ষ্টেড দি ফ্ৰেঞ্চ ষ্টেডিয়াম গতিকে নেক্সট অলিম্পিক আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক হৈ গ'ল নেক্সট অলিম্পিক কেতিয়া হ'ব আৰু ক'ত হ'ব কেতিয়া আৰু ক'ত নেক্সট অলিম্পিক ঠিক আছে অনুষ্ঠিত হ'ব